ক্ৰাউন 11 তো এইটো এটা নতুন এপ এটা লঞ্চ হৈছে আৰু এই এপটোৰ পৰা বৰ্তমান যেহেতু নতুন সেই কাৰণে মানে কোম্পানী বহুত বেছি মানে প্ৰফিট দি আছে তো আপোনালোকক মই দেখুৱাই আছো যে ইয়াৰ পৰা আপোনালোকে কিমান টকা আৰ্ন কৰিব পাৰিব তো প্ৰথমে মই হেকৰকে গোটেইখিনি বুজি আপোনালোকক কৈ আছো তো এপৰ লিংকটো মই আপোনালোকক ডেসক্ৰিপচনত দি দিছো আপোনালোকে মোৰ ডেসক্ৰিপচনত পাব এপৰ লিংকটো প্ৰথমে সেই লিংকটোত আপোনালোকে ক্লিক কৰক আৰু এপটো আপোনালোকে ডাউনলোড কৰক তাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ কৰি দিব লাগিব আৰু ৰেজিষ্টাৰ কৰাৰ কাৰণে আপোনালোকে এটা ফোন নাম্বাৰ দিব লাগিব তেওঁক তো প্ৰথমে ৰেজিষ্টাৰ কৰিলে তাৰ পিছত ফোন নাম্বাৰখিনি দিলি আৰু তাৰ পিছত আপোনালোকৰ মানে তিনিটা এটা পৰ্যায় আহিব তো স্ক্ৰিনশ্বটত মই আপোনালোকক দেখুৱাই দিছো ই এপটোত আপোনালোকে যেতিয়া ৰেজিষ্টাৰ কৰিল তাৰ পিছতে জানে আপোনালোকে পইচা ইনকাম কৰিবৰ কাৰণে অলপমান ইনভেষ্ট কৰিব লাগে তো প্ৰথমে আপোনালোকে বেছি নালাগে 100 টকা ইনভেষ্ট কৰক তো আপুনি ৰিচাৰ্জ বুলি আছে মানে ডিপোজিট কৰিব লাগিব আপোনালোকে 100 টকা তো 100 টকা ডিপোজিট কৰি আপোনালোকে তাতে খেলিব পাৰিব খেলি মানে ধৰি লওক 10 টকা খেলিব 10 টকাত যদি আপোনালোকে খেলি এবাৰত আপুনি 20 টকা জিকিল তাৰ পিছত আকৌ এবাৰ খেলিল কতবা 30 টকা মানে 20 টকা 30 টকা এনেকে দিনত আপুনি 500 1000 টকা আপুনি ইজিলি মানে জিকিব পাৰিব আৰু তো এপটো বহুত বেছি ধুনিয়া হৈ আছে তো যদি আপোনালোকে এপটো খেলিব পাৰে মানে গেম হয় আৰু এটা স্প্লিট মানে এনেকে খুৰা হয় তো যদি খেলিব বিচাৰে মই ডেসক্ৰিপচনত লিংক দিছো লিংকটোত ক্লিক কৰি ডাউনলোড কৰক আৰু কিবা নাজানিলে আপোনালোকে কমেন্ট কৰক তো এই গেমটোত এটা বস্তু মানে বহুত বেছি ভাল হেতু হৈছে মানে বেলেগ গেম বিলাকত মানে 500 টকা হলেহে মানে বেংকত ট্ৰান্সফাৰ কৰি লব পাৰে তো এই গেমটোত মানে 100 টকা হোৱাৰ পিছতে আপুনি নিজৰ বেংকত ট্ৰান্সফাৰ কৰি লব পাৰিব তো বহুত বেছি ইজি হয় নতুন এপ যেহেতু সেই কাৰণে অলপমান অডিয়েন্সক পইচা বহুত বেছি দি আছে তো আপোনালোকে যিমান পাৰে সোনকালে মই দিয়া লিংকটোতহে ক্লিক কৰি ডাউনলোড কৰক আৰু ইনকাম কৰক